হাই গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালেই। মই লিখিতা পুনৰ মই অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনালোকে ভাবিছে চাগে মই ভিডিঅ' কিয় দিয়া নাই, কাৰণ খেতিৰ দিন হৈ আছে, যিহেতু ধান কাটি আছোঁ, ৰাতিপুৱা গৈছোঁ গধূলি আহিছোঁ পথাৰলৈ, সেইবাবে ভিডিঅ' বনাবলৈ বা ভিডিঅ' দিবলৈ আপোনালোকক পোৱা নাই সময়। সেইবাবে আজি ভাবিছোঁ মই পথাৰত আজি নগ'লোঁ। মানে মোৰ আজি গাটো ঠিক নাই, দাঁত মানে গুৰি দাঁত ওলাইছে, বহুত বিষ হৈছে। এতিয়া মানে টেবলেট এটা খাই মেলি আৰু গা পা ধুই ল'ৰাটোকো গা চা ধুৱাই মেলি শুৱাই ল'লোঁ। এতিয়া মই ঘৰত মানে সৰু সুৰা আৰু খুচুং খাচাং কিবা কিবি কাম কৰি থাকোঁ, তাকে অকণমান আপোনালোকক দেখাব বিচাৰিছোঁ। আহকচোন চাওঁ। এইটো দেখিছে আপোনালোকে, এইটো হৈছে ভাতৰ চৌ, মানে ভাত বনাম এতিয়া। আপোনালোকে ভাবিছে চাগে মানুহলৈ, মানুহলৈ নহয় কিন্তু দেই, গাহৰিলৈহে বনাম। আমাৰ ঘৰত মানে গাহৰি আছে দুটা, সেইকাৰণে গাহৰিলৈ অলপ ভাত পাতি দিওঁ বুলি ভাবিছোঁ। এই চৌটো হৈছে মানুহলৈ বনোৱা নহয় আৰু গাহৰিলৈ। মই চাউল জুখি ল'লোঁ 5 বাতি। এতিয়া জুখি মই ধুবলৈ যাওঁ চাউলখিনি। ভালদৰে দুবাৰমান ধুলেও হ'ব, কাৰণ গাহৰিলেহে, মানুহ হ'লেতো নহয়। মানুহ হ'লে বাৰু ভালকৈ ধুব লাগিব। আপোনালোকে দেখিছে মই চাউলখিনি ধুই লৈছোঁ, আৰু এনেকৈ ধুই মই 2-3বাৰমান ধুই আপোনালোকে দেখিলে মই ধুনীয়াকৈ ধুই দিলোঁ। আৰু এতিয়া ভিতৰলৈ আহিছোঁ, ভিতৰলৈ এইটো চলাই হৈছে, আৰু এইডাল হৈছে গৰু পঘা, কাৰণ গৰু পঘাৰডালৰ সহায়ত মানে জুইকুৰা ফটকৈ জ্বলে, আৰু সেইবাবে মই গৰু পঘাৰ টুকুৰা টুকুৰি পৰি আছিলে, মায়ে আনি থৈ আহিছে ভিতৰত, আৰু গৰু পঘাৰে মই ধুনীয়াকৈ জুইখন জ্বলাই লৈছোঁ। খৰিখিনি ধুনীয়াকৈ দি লৈছোঁ, আপোনালোকে চাই থাকক। চলাইটো মাৰি পঘাৰডালত এনেকৈ এখন হাতে ধৰি জ্বলাই লৈছোঁ, আৰু জ্বলাই দেখিছে আপোনালোকে জুইত দিছোঁ। আৰু এনেকৈয়ে জুইকুৰা জ্বলাই মই এতিয়া চৰুটো পাতি দিম। ফাইনেলি মই এতিয়া জুইখন জ্বলাই চৰুটো পাতি দিছোঁ, আৰু চৰুটো পাতি মই এতিয়া ভালদৰে ঢাকন এখন লগাই দিছোঁ। আৰু ঢাকন এখন লগাৰ পাছত আকৌ জুইকুৰা জ্বলিবৰ বাবে ডাঙৰকৈ কাঠখৰিডোখৰ ভাঙি ভৰাই দিছোঁ জুইত, তেতিয়াহে ভালদৰে জ্বলিব। আৰু চাই থাকক ভিডিঅ'টো আপোনালোকে পিছলৈ। এয়া দেখিছে ফাইনেলি জুইখন জ্বলিলে, যিহেতু বাহিৰতে জুই জ্বলাওঁ, বাহিৰৰ ঘৰতে। এইটো হৈছে বাহিৰৰ ঘৰ, আৰু এইটো হৈছে আমাৰ শোৱা ৰুম, বেলেগ যাওঁ শুবলৈ। এইটো হৈছে আমাৰ শোৱা ঘৰ, আৰু এইটো হৈছে আমাৰ পাকঘৰ। পাকঘৰত যিহেতু জুই ব্যৱহাৰ নকৰোঁ, গেছ আছে এইটোতে, আৰু পানী থৈছোঁ। আৰু এইখন হৈছে আমাৰ শোৱা ঘৰৰ বাৰান্দা, আৰু বাৰান্দাৰ সন্মুখত এনেকৈ জালি দি পিনে ধুনীয়াকৈ বাহিৰৰ চাইডে ফুল ৰুই থৈ দিছোঁ। আৰু এতিয়া মই কাপোৰ চপাব যাওঁ পাছফালে, চাই থাকক আপোনালোকে। সেইকেইটা হৈছে আমাৰ গাহৰি দুটা আছে, বগা এটা আৰু ক'লা এটা মাইকী আৰু এটা মতা, বেছি ডাঙৰ হোৱা নাই। আৰু এতিয়া সেইকেইটা হৈছে হাঁহ। আৰু এতিয়া মই যাওঁ কাপোৰ চপাবলৈ। আপোনালোকে দেখিছে মই কাপোৰ চপাই আছোঁ, আৰু এতিয়া কাপোৰ চলাই, আৰু সেইফালে দেখিছে আমাৰ সেউজীয়া হৈ আছে আলু, যিহেতু লগাইছোঁ অলপ, বেছি নহয়। আৰু এতিয়া কাপোৰ চপাই আহি মই আকৌ ফাইনেলি মানুহে খাবৰ বাবে ভাত অকণ পাতিবলৈ লৈছোঁ। এয়া দেখিছে পাকঘৰত মানে গেছটো অন কৰি আমি খাবৰ বাবে ভাত অকণমান পাতি দিব লৈছোঁ। আৰু এনেকৈয়ে গেছটো জ্বলাই ভাতৰ চৰুটো পাতি আৰু ঢাকনিখন লগাই মই এতিয়া আকৌ বাহিৰলৈ আহিছোঁ গাহৰি ভাতখিনি চাবৰ কাৰণে। এয়া দেখিছে আপোনালোকে, এইডাল হৈছে টাওমাৰিডালে ভালদৰে উখনিয়াই দিছোঁ, কাৰণ চবফালে ভালদৰে নিসিজিবও পাৰে, সেইকাৰণে চাৰিওফালে উখনিয়াই দি মই এতিয়া ঢাকনিখনে ঢাকি দিছোঁ। আৰু গৈছোঁ এতিয়া বাৰীলৈ, আপোনালোক দেখাইছোঁ বাৰীলৈ মই কেলৈ গৈছোঁ। এইখিনি হৈছে আমাৰ আলু। আপোনালোকে
যদি আলু খাই নিবলৈ আহিব দেই। এই আৰু এইডোখৰ দেখাইছিলে নহয়, মই আগৰ ভিডিঅ'ত দেখাইছিলোঁ। আপোনালোকে দেখিছে এইকেইজোপা কি হয়, এইকেইজোপা হৈছে টেঙেচি গছ। মোৰ মানে বাহঁতৰ ঘৰৰ পৰা দি আহিছিলে সেইদিনাখন, মই ৰুবলৈ পাহৰি থাকিছিলোঁ। চ' ভালে হৈ আছে, আজি ৰুই দিওঁ বুলি ভাবিছোঁ। মানে টেঙা টেঙা খাবলৈ আৰু মাছৰ লগত খাবলৈ ভালেই। মই চাওঁ আৰু এতিয়া এনেকৈ মই ধুনীয়াকৈ ৰুই দিছোঁ কিনাৰে কিনাৰে টেঙেচি গছকেইজোপা। আৰু এতিয়া ৰুই হৈ যোৱাৰ পাছত আকৌ মই পুনৰ পাকঘৰলৈ আহিলোঁ, কাৰণ ভাতখিনি উতলিলে। আৰু এতিয়া হেতাখনে ধুনীয়াকৈ লৰাই দিম, ভালদৰে চাৰিওফালে সিলাই আৰু ভাতখিনি তেতিয়াহে ফুটিব ভালদৰে। হয়তো ক'ৰবাত নুফুটিবও পাৰে, সেইকাৰণে মই চাৰিওফালে ভালদৰে সিলাই। আৰু এতিয়া গেছৰ জুইখন অকণমান মানে কমাই দিম, কাৰণ ভাতখিনি আলফুলে ফুটিবৰ বাবে গেছটো অকণ কমাই দি এতিয়া মই গাপ দি থৈ দিছোঁ। দেখিলে বৰ্তমান মই গাহৰি দানা হৈ গ'ল, আৰু গাহৰি দানা হোৱাৰ পাছত গাহৰি দানা চানা দি মেলি আৰু হুনুকেইটা উঠিলে, হুনুকেইটাকো ভাত চাত খুৱাই মেলি নিজেও ভাত খাই মেলি এতিয়া আমি আজৰি হৈ গ'লোঁ। এতিয়া ওলাইছোঁ আমি দোকানলৈ। চ' দোকানলৈ যাওঁ, হুনুকেইটাকো কিবা এটা খাবলৈ কিনি দিওঁ, লগতে আৰু সেয়া চব্জিও যদি পাওঁ লৈ আহিম বুলি ভাবিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যিসকলে নেকি মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোককো কৈছোঁ, প্লিজ লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ'সমূহ চাবলৈ পাৰিব। আজিলৈ ইমানতে সামৰিছোঁ, বাই।